উৎপাত দিছে যে Hey and hello everyone, welcome to my YouTube channel. So আজি গৰু বিহু আৰু সকলোকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা আৰু মৰম যাচিলোঁ। এটি বহুত হালা কৰিছে কিন্তু মই হ'লেও ক'বলৈ এৰা নাই যিহেতু আজি বিহু। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু আজি আমি আছোঁ খুৰা ঘৰত, মানে বিহু পাতিবলৈ আহিলোঁ। এয়া আছে হালধি আৰু মাটিমাহ, এইফালে এতিয়া গৰুখিনি গা ধুৱাম। দেখুৱাম আপোনালোকক গৰুক আমি এতিয়া মাহ হালধি সানিবলৈ যাওঁ। চিকন নহয় নেকি হেৰি দিলে মাহ হালধি ককাইদেউৰ পাঞ্জাবী চোলাটো দিবি নোসোধাকৈ চহৰৰ বিহু মেলাত হুঁচৰি গাবলৈ যাব যে লাগিব আজি আমাৰ গাঁৱৰ পাৰা নাই যে কেলে গা ধুৱাবলৈ নদীত গা ধুবলৈ, কিন্তু ধুনীয়ালৈ ভাল লাগিব নদীত গা ধুই। কে এফালে ৰেডি নদীত গা ধুবলৈ। এয়া তাৰ বডি বনছে, বডিটো দেখুৱাই দিওঁ। ৱাও কেনেকুৱা লাগিছে আপোনালোকে জনাব। এতিয়া আমি যাম। আপুনি যাব যাব গা ধুবলৈ যাব? অ'কে, আমি গা ধুবলৈ যাই আমি কোন কোন যাম? আমি যদি কেনেবাকে ডুবিবলৈ নাপায় কৃষ্ণ নাপায়, কিন্তু আমি যদি কেনেবাকে ডুবিবলৈ লওঁ মানে বাই চান্স, ভগৱানে নকৰক, তেতিয়া পিটন খাবি দেই। আৰু এতিয়া আমি যাম নদীত গা ধুবলৈ। আমি এতিয়া যাম আৰু নদীত গা ধুম। এইফালে আমি এতিয়া নোৱাৰিম চাগে। এতিয়া আমি নদীত পাই গলোহি। ঐ ৰ ধৰ আকৌ বেছি হৈ গ'ল অলপ। আমি আহিলো জেঠাই ঘৰলে, কাৰণ আজিতো বিহু মিটিকত দিয়া আইটেম একো নাই, জাষ্ট সৰু সুৰা ভাত দিছে। চ' এয়া এতিয়া আমাৰ হৈছে মিটুকত দিয়া ৰেডি হৈছে। কৃষ্ণ এয়া চুব নাপায়। একো নহয়, তুমি আকৌ চাকি দিবা নহয় ন। এয়া ধুনীয়াকৈ ৰেডি হৈছে। এয়া গাহৰি, এয়া মাছ আৰু ব্ৰইলাৰটো নিদিয়া নেকি? যোনে হেৰি নাখায় ন, গাহৰি নাখায়। আৰু এয়া মেইন কাৰিকৰ ৰান্ধনি ৰঙালাও ভাজি। এইটো ৰঙালাও ভাজি আৰু ধুনীয়াকৈ এয়া আপোনাক দেখুৱাই থাকিম আৰু ধুনীয়াকৈ থাকিব। আজি বিহু অকণমান আমি পালন কৰিম, বেছি নকৰোঁ, অলপ সৰু সুৰা এটা নিয়ম কৰি দিওঁ। এইটো ধুনীয়াকৈ মেইন বস্তুটো এইটো দিয়া 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 দিয়া। বঢ়িয়া বঢ়িয়া। বিহু